आराधना हम करते। আমি ঈশ্বৰৰ বাক্য শুনিম মথি ৩ অধ্যায় ১৩ পদৰ পৰা ১৭ পদলৈ। তেনেদৰে লিখা আছে যীশুৰ বাপ্তিস্ম। এতিয়া যীশু জোখনৰ দ্বাৰাই বাপ্তাইজ হ'বলৈ গালিলৰ পৰা জৰ্দানলৈ তেওঁৰ ওচৰলৈ আহিল। কিন্তু জোহনে তেওঁক নিবাৰণ কৰি ক'লে, আপোনাৰ দ্বাৰাই বাপ্তাইজ হ'বৰ মোৰ আৱশ্যক, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছেনে? কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া হ'বলৈ দিয়া, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। এতিয়া সেইদৰে হ'বলৈ দিলে। পাছে যীশু বাপ্তাইজ হৈ তেতিয়াই পানীৰ পৰা উঠিল, আৰু চোৱা, স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল, আৰু ঈশ্বৰৰ আত্মা কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰা দেখিলে, আৰু চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। এই আকাশবাণী হ'ল। সকলোৱে মূৰ দোৱাব, মই প্ৰাৰ্থনা কৰিম। সৰ্বশক্তিমান ঈশ্বৰ জীৱা, তোমাৰ অতি উচ্চ আৰু পবিত্ৰ নামৰ প্ৰশংসাবোৰ ধন্যবাদ কৰোঁ প্ৰভু। অতি অমৃত জীৱনৰ ধৰ্মত পিয়া লাগে কৰা গ্ৰহণ হে অমৃত দিলে তেওঁ বিনামূল্যে হে অমৃত আত্মা আৰু কইনাই মাতে পান কৰাহি বিনামূল্যে লোৱাহে বিনামূল্যে হে অমৃত। ভাই পৱন, তুমি যীশুক বিশ্বাস কৰিছানে? এতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক পাতিছোঁ। ইজন কৰে এইজন গ্ৰহণ পিয়া নহদাস শান্তিৰে মোৰ নহয় সেইজন তেওঁৰ জীৱন। ভাই ৰেচত, তুমি যীশুক বিশ্বাস কৰিছানে? কৰিছোঁ। তেতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বাপ্তিস্ম কৰিছোঁ। আৰু কইনাই মাতে পান কৰাহি বিনামূল্যে লোৱাহে বিনামূল্যে হে অমৃত। ৰূপালী ভনী, তুমি যীশুক বিশ্বাস কৰিছানে? তেতিয়া মই পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক বাপ্তিস্ম কৰিছোঁ। তেনেহলে হে পাপীজন হ'বলৈ তোমাৰ পাপ মোচন আহি কৰা এই জল গ্ৰহণ যি জলে অনন্ত জীৱন। প্ৰাৰ্থনা কৰিম, তাৰপিছত আমাৰ প্ৰাৰ্থনা সৰ্বশক্তিমান ঈশ্বৰ জীৱ প্ৰভু, তোমাক ধন্যবাদ জনাইছোঁ।
যি তিনিগৰাকী ব্যক্তিৰ ওপৰত এই বাপ্তিস্ম কাৰ্যসূচী আছে সঁচাকেই তোমাৰ অনুগ্ৰহ তোমাৰ আশীৰ্বাদ আৰু তোমাৰ পবিত্ৰ তোমাৰ পৰিচালনা তুমি দান কৰি থাকাৰ আৰু এই তিনিগৰাকীৰ জীৱন তোমাৰ পৰাপূৰ্ণ ধোৱা আৰু তোমাৰ পবিত্ৰ তোমাৰ পৰিচালনা প্ৰভু তুমি আৰু ইয়াত যিমানেই মণ্ডলীৰ আলোক প্ৰমুখ্যে যিমানেই উপস্থিত হৈ বাপ্তিস্মৰ সাক্ষী হৈছে সকলোৰে জীৱন তোমাৰ অনুগ্ৰহ এতিয়া আমাৰ প্ৰত্যেকৰ জীৱন তোমাৰ হাতত সমৰ্পণ এই প্ৰাৰ্থনা যিটো যীশুৰ নামত অৰ্পণ কৰিছে।